নমস্কাৰ বন্ধুসকল, নাথ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ব্ৰইলাৰ কুকুৰাৰ ওপৰত কথা পাতিম। বহু সংখ্যক নতুন ফাৰ্মাৰ আছে যিসকলে ব্ৰইলাৰ পশুপালনৰ বিষয়ে নাজানে বা এই কুকুৰাবিধ কেনেকৈ পশুপালন কৰিব লাগে বহুতে কৈ থাকে যে দাদা ব্ৰইলাৰৰ ওপৰত ভিডিঅ' এটা বনাব, আৰু তাৰ কাৰণে আজি মই ব্ৰইলাৰৰ ওপৰত ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিলোঁ। তো বন্ধুসকল, কথা হ'ল, যদি আপোনালোকে ব্ৰইলাৰ নতুনকৈ পশুপালন কৰিম বুলি ভাবিছে বা ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছে, ব্ৰইলাৰ ঘৰটো পূবা পশ্চিমাকৈ ঘৰৰ মুধচটো বনাব লাগে। আৰু তলৰ যোনটো হাফ বেৰ দিয়া হয় বা কোনোবাই গাঁথনিও কৰি দিব পাৰে, যদি কয় যে 3 ইঞ্চি গাঁথনি কৰি দিম তো গাঁথনি কৰি দিব পাৰে। তলৰ হাফ বেৰাটো 1 ফুট বা 1.5 ফুটৰ ভিতৰত থাকিব লাগে, কিয়নো আমাৰ যেতিয়া পূবৰ পৰা পশ্চিমলৈ বতাহটো মাৰে তো সেই বতাহটো সিহঁতৰ গাৰ ওপৰেদি ওলাই যাব পাৰিব লাগে, তো তেতিয়া ব্ৰইলাৰ গ্ৰোথ লোৱাত সুবিধা হয়। আৰু ছেকেণ্ড কথাত, ব্ৰইলাৰ ঘৰ ৰ'দ ঘাই জেগা হ'লে বেছি ভাল হয়। জেলুকা লগা জেগা হ'লে ব্ৰইলাৰ কিছুমান বেমাৰ বা কিছুমান ভাইৰাছ লগাৰ চান্স থাকে, তাৰ কাৰণে ব্ৰইলাৰ ঘৰ সদায় ৰ'দ ঘাই জেগা হ'লে অকণমান ভাল হয়। আৰু ব্ৰইলাৰৰ বিশেষকৈ বেমাৰ বুলিবলৈ যদি মেইনটেনেঞ্চ ধুনীয়াকৈ কৰে তো একো ডাঙৰ কথা নহয়, সকলোৱে কৰিব পাৰে। ব্ৰইলাৰটো অকণমান খালি মেডিচিনৰ বিষয়ে অকণমান জানিব লাগে, আৰু বিশেষ তেনেকুৱা একো ডাঙৰ কাম নহয়, সকলোৱে কৰিব পৰা কামেই। তো বৰ্তমান আমাৰ অসমত যিহেতু নিবনুৱা হাৰ বহুতকৈ বাঢ়ি আছে বা বহুত অসমৰ যুৱক যুৱতী বিদেশত গৈ পেলাই কৰ্মসংস্থাপন লৈ আছে, আমাৰ অসমত একো এটা কৰিব পৰা নাই। তো তেখেতসকলকো মই কওঁ যে যদি তেখেতসকলে কোম্পানীৰ ফাৰ্ম নকৰি পেলাই নিজাববীয়াকো যদি তেখেতসকলে ব্ৰইলাৰ ফাৰ্ম এখন কৰিম বুলি ভাবে, তো কিমান টকা হাতত হ'লে তেওঁলোকে ফাৰ্মখন কৰিব পাৰিব। ঘৰৰ কথাটো মই নকওঁ, ঘৰটো নিজৰ ওপৰত কথা। যদি কাৰোবাৰ ঘৰত বাঁহ আছে বা কাৰোবাৰ ঘৰত যদি বাঁহ খেৰ আছে, তেতিয়া নিজেও যদি অলপ খাটনি কৰে তে ঘৰটো কম পইচাৰ ভিতৰত বনাব পাৰিব। আৰু যদি সম্পূৰ্ণ কিনি পেলাই বনাব লগা হয় তেতিয়া খৰচাটো অকণমান বেছিকৈ হৈ যায়। তো মই ঘৰটোৰ কথা নকওঁ আৰু ইলেক্ট্ৰিক সেইবিলাক কামৰ কথা মই বিষয়ে নকওঁ, সেইখিনি সকলোৰে ব্যক্তিগত। যদি নিজে নিজে কৰিম বুলি ভাবে তেতিয়া পইচাৰ পৰিমাণটো অকণমান কমি যাব। আৰু মই পোৱালি আৰু দানা মেডিচিনৰ বিষয়ে মই অকণমান জনাম। মই যিহেতু সৰু সুৰাকৈ মই কৰি থাকোঁ, মই সকলো ফাৰ্মেই কৰি থাকোঁ, তো তাৰ বাবে মই আপোনালোকক সৰু সুৰাকৈ মই এটা হিচাপ জনাম। তো বৰ্তমান আমাৰ ইয়াত এতিয়া পোৱালিৰ মই 50 টকাকৈ ৰেট ধৰিলোঁ, ষ্টাৰ্ণৰ পোৱালিটো। তো 50 টকাকৈ যদি ৰেট ধৰা যায় তো 100 পোৱালিত 5,000 টকা লাগিব, প্লাছ 100 পোৱালিয়ে আপোনাৰ 38 দিন বা 40 দিনৰ ভিতৰত 7 বেগ দানা খায়। তো 40 দিনত যদি 7 বেগ দানা খায়, 7 বেগ দানাত এভাৰেষ্ট মই ষ্টেটাৰ প্লাছ ফিনিচাৰ প্লেট, তো গোটেইকেইটা মই এভাৰেষ্ট 2500কৈ ধৰিলোঁ। 2500কৈ ধৰিলে আপোনালোকৰ 17,500 টকা হ'ব 7 বেগত। তো 7 বেগত 17,500 টকা। আৰু মেডিচিন প্লাছ সিহঁতক তলত পাৰি দিবৰ কাৰণে ভুচি লাগিব, ফলীয়া তুঁহটো। তো ফলীয়া তুঁহ আৰু মেডিচিন মিলাই পেলাই 1,000 টকা ধৰিলোঁ 100 মুৰ্গীক। তো টোটেল আপোনালোকৰ 23,500 টকা 100 কুকুৰা পশুপালন কৰোঁতে 38 দিন বা 40 দিনৰ ভিতৰত খৰচা হ'ব। আৰু 38 দিন বা 40 দিনৰ ভিতৰত 23,500 টকা আপোনালোকে খৰচা কৰিলে, তো ধুনীয়াকৈ যদি মেইনটেইন কৰে, ধুনীয়াকৈ যদি চাফ চিকুণ কৰি ৰাখে ফাৰ্মখন, তেতিয়া আপোনালোকৰ এভাৰেষ্ট ৱেট আহিব 2 কেজি 500কৈ আহিব বা 2 কেজি 400 তেনেকুৱাৰ ভিতৰত আহিব। তো 2 কেজি 500কৈ ধৰিলোঁ, আৰু 100ৰ ভিতৰত আপোনালোকৰ 5টা মৰ্টেলিটি হ'ব। 5টা যদি মৰ্টেলিটি হয় আপোনালোকৰ 95 পিচ থাকিব। তো 2.5কৈ যদি আপোনালোকে 95 পিছত ধৰে 237 কেজি হ'ব। তো 237 কেজি আমাৰ বৰ্তমান এতিয়া আমাৰ ইয়াত মাৰ্কেট আছে 125 টকা বা 130 টকাৰ ভিতৰত আছে। মই 125 টকা 30 টকা নধৰোঁ, মই 120 টকাকৈ ধৰিছোঁ। 120 টকাকৈ 237 কেজিত হ'ব আপোনাৰ 28,440 টকা। তো 28,440 টকাৰ পৰা আপোনালোকে 23,500 টকা মাইনাছ কৰি দিলে 4,940 টকা এটা লাভৰ ঘৰত থাকিব। আৰু সেইটো সময় গতিকে ইফাল সিফাল হৈ থাকে, যিহেতু ব্ৰইলাৰৰ ৰেটটো ডেইলি চেঞ্জ হয় আৰু পোৱালিৰ ৰেটটো ইফাল সিফাল হয়। তথাপিতো যদি আপোনালোকে 300 কুকুৰা
পোহপালন কৰে তো 300 কুকুৰাত আপোনালোকে 38 দিন বা 40 দিনৰ ভিতৰত আপোনালোকে 10,000 বা 11,000 টকা পাবলৈ সক্ষম হ'ব। আৰু দামটো থাকে প্ৰায়, কিন্তু বাহিৰৰ মালটো যেতিয়া আহি যায় তেতিয়া বা মাজ সময়ত মেঘালয়লৈ যেতিয়া গাড়ী যোৱা বন্ধ হৈ গৈছিলে তেতিয়া ব্ৰইলাৰ ৰেটটো বহুত কম হৈ গৈছিলে। তেতিয়া আমাৰ থলুৱা ফাৰ্মাৰ বহুত লছৰ সন্মুখীন হৈছিলে। তো সেই লছটো সদায় নহয়, তো কেতিয়াবা হঠাৎ তেনেকুৱা হৈ যায়। যিহেতু আমাৰ অসমখন বহুত কেলেংকাৰী লাগিয়ে থাকে, তো কেলেংকাৰীৰ মাজত অসমখনত জীয়াই থাকিব লগা হ'লে মানে বহুত সমস্যা কিছুমানৰ মাজেদিয়ে যাব লাগিব। গতিকে সেইটো ৰেট সদায় নাথাকে, কোনোবা দিনা হয়। আৰু আমি সকলো ফাৰ্মাৰ একগোট হৈ পেলাই এটাই চিন্তা কৰিব লাগে যে আমি সকলোৱে যদি তেনেকৈ ক্ষুদ্ৰ এখন ফাৰ্ম কৰি পেলাই যদি নিবনুৱা সমস্যাটো দূৰ কৰিব পাৰোঁ। ছেকেণ্ডত যদি বাহিৰৰ পৰা যিটো ব্ৰইলাৰ আমাৰ অসমলৈ আহি আছে, আমাৰ থলুৱা ফাৰ্মাৰবিলাকৰ পৰাই যদি সেই ব্ৰইলাৰটো আমি উলিয়াব পাৰোঁ, তে বাহিৰৰ পৰা সেইটো অহাটো বন্ধ হ'ব। তেতিয়া আমাৰ থলুৱা যিসকল ফাৰ্মাৰ আছে তেখেতসকলৰ দামটো অলপ বেছিকৈ পাব। তো তেনেধৰণৰ চিন্তাধাৰা কৰি পেলাই আমি কামবিলাক কৰিব লাগে। আৰু বিশেষ মই মেডিচিনৰ বিষয়ে এইটো ভিডিঅ'ত কথা নাপাতোঁ, মেডিচিনৰ কাৰণে মই বেলেগ এটা ভিডিঅ' বনাম। আৰু যদি আপোনালোকৰ কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত সুধিব পাৰে, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মই যিখিনি জানো, মই যিখিনি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই যিখিনি মোৰ এক্সপিৰিয়েঞ্চ মই আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম বুলি আশা দিলোঁ আপোনালোকক। তো বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। আৰু মই আগতেও কৈছোঁ যে মই ইউটিউব চেনেলটো কোনো টকা পইচা পাবৰ কাৰণে মই খোলা নাই। ধন্যবাদ। জয় অসম।